জনাইছো এক ব্ৰেকিং নিউজ হাজু বৰপেটাৰ ৰাজপথত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ এইবাৰ ৰাজপথলৈ ওলাই আহিছে শিক্ষাৰ্থীসকল শনিয়াদিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ স্থান সলনিক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলৰ শনিয়াদিত পশ্চিম কামৰূপ সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই খবৰ হাজু বৰপেটাৰ ৰাজপথত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী শনিয়াদিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ স্থান সলনিক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলৰ মন্তব্য আছে মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে জনাইছো এই ব্ৰেকিং নিউজটো হাজু বৰপেটাৰ ৰাজপথৰ শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ শনিয়াদিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে শনিয়াদিৰ পশ্চিম কামৰূপ সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী জনাইছো সবিশেষ বুদ্ধি কৰি আমাৰ বহু বছৰীয়া চেণ্টাৰটো আমাৰ বহুত দুখীয়া ল'ৰা ছোৱালী পঢ়ি আছিল কিবা এটা আশাত দুষ্ট লগবোৰে বুদ্ধি সজাই আমাৰ চেণ্টাৰটো ইয়াৰ পৰা লৈ গৈছে এতিয়া আমাৰ বহুত অসুবিধা হয় আমি বহুত আশা কৰি ইয়াত পঢ়ি আছিলোঁ বহুত দুখীয়া লোকে ইয়াত পঢ়ি আছিল সেইবাবে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে কিবা এটা ব্যৱস্থা ল'ব লাগে কোন চেণ্টাৰ শনিয়াদিত পশ্চিম কামৰূপ মহাবিদ্যালয় হায়াৰ ছেকেণ্ডাৰী চেণ্টাৰ হয় দ্বিতীয় বৰ্ষৰ এই তোমালোকে কাৰ্যসূচী লৈছা প্ৰতিবাদ কৰিছা প্ৰতিবাদ কৰিছোঁ দাম আছে তোমালোকক কৈছোঁ ছাত্ৰ ছাত্ৰী সেনেকৈ ক'লে নেক্সট টাইম শুনক ছাৰ নেক্সট টাইম আমি গোটেই ছাত্ৰ ছাত্ৰীখিনি আহিছোঁ যে ছাৰ আপুনি ছাত্ৰ ছাত্ৰীখিনিক আমাক ন্যায় লাগিব ন্যায় লাগিব